ইছৰাম এই চিত্ৰাং নে কি সেডাল অহা পা দুদিনতে যে কি ঠাণ্ডা পৰিল একেবাৰে হাঁহলৈকে কপাই পেলাইছে। চাহ একাপ নহ'লে নহ'ব যেন পাইছোঁ। বোৱাৰীকে কওঁ চাহ একাপ বনাবলৈ। কি বা কৰি আছে আকৌ মহাৰাণীয়ে? অনবৰতে খালি বিচনাখন আৰু বিচনাখনহে, সেইখনৰ বাদে একো চিনিয়ে নাপায়। বোৱাৰী বোৱাৰী ক'ত আছানো? মা এই পাকঘৰতে আছোঁ। আই পাকঘৰডালত সোমাই মনে মনে কি কৰি আছানো? মেগী অকণ বনাওঁ বুলি ভাবিছোঁ, সেইকাৰণেহে আহিছোঁ। মেগী বনাই অকলে অকলে খাবানে? বনোৱা বনোৱা, ময়ো খাম অকণমান। আৰু হেৰি নহয়, এই চাহ একাপো বনাবা, বৰ ঠাণ্ডা লাগিছে অ'। মা মেগী বনামেইচোন, আকৌ চাহ সোপানো কিয় বনাব লাগে? বৰ ঠাণ্ডা লাগিছে অ', চাহ একাপ খালেহে ভাল লাগিব। হ'ব দিয়ক, মেগীখিনিকে জ্বলা চলা দি অলপ ভালকৈ বনাম, চাহ নবনাওঁ দিয়ক, মোৰো বৰ ঠাণ্ডা লাগিছে। ঐ বেটি, তোৰ মুখখন বৰ আহি গৈছে, কি পানী সৰকা মুখ এখন তাই যেন চেনি চাহপাত মাকৰ ঘৰৰ পৰাহে লৈ আহিছে। কিবা এটা ক'লে মানে উভতা কথা কাটিবই। কি ডাং কাটি জাতৰ তিউতা আনিলে মোৰ ল'ৰাটোৱে কি খালি আপুনি অলপ অলপ কথাতে ইমান ডাঙৰ ডাঙৰকৈ মুখ মেলে মা? বস্তু বাহানিৰ যি দাম উঠিব ধৰিছে, আমাৰ নিচিনা মানুহ চলিবলৈকে টান হৈ গৈছেচোন। সেইকাৰণেহে মই অলপ হাত ধৰি চলিব বিচাৰিছোঁ। কিনো বেয়া কামটো কৰিলোঁ বাৰু? ঐ দন্দুৰি বা তাই মুখপাত কম চকু, মই কিবা তোৰ ঘটনা খাই আছোঁ নেকি? হা, তই মোক খুৱাই বৈ ৰাখিছ, হেৰ' মোৰ ল'ৰাৰ ঘটনাহে খাই আছোঁ মই। একদম বেছি বেছি কথা নকবি তই, বুজিছ? ঐ বুঢ়ী, কাক ইমান দম দি কথা ক'বলৈ আহিছ? তোৰ চাকৰ পাইছ মোক, যেনেকৈ পাবি তেনেকৈ বোৱা বোলে। একদম মোক দম দি কথা নকবি। বিয়া হোৱা দিন ধৰি ইমান কষ্ট কৰোঁ মই এইখন ঘৰৰ কাৰণে, কেনেবাকৈ দুপইচা বাচিলে সাঁচিবলৈকে অকণমান হাত ধৰিছিলোঁ, তাতো একেবাৰে তাই চকুত টোপনি নোহোৱা হৈ আছে। বা নোৱাৰিছোঁ আৰু মই দেই এই মানুহজনীৰ লগত। কিহৰ বা ইমান তেল ফাটি থাকে, খালি কাজিয়া লাগি থাকে মোৰ লগত। কিবা খং উঠিব লাগিলে গুচি যাম মই মাৰ ঘৰলৈ, খাই থাকিব আপুনি আপোনাৰ পুতেকৰ ঘটনা, একেবাৰে ভৰিৰ ওপৰত ভৰি তুলি। কি কলি তই? তোক আজি মই দিমেই ভালকৈ এপিটন, ৰহ বেটি ৰহ। তই নমৰ কিয়? মোৰ ল'ৰাটোত এতিয়া ভাল কলগ্ৰহ ভাল লাগিলে এজনী। বাবা আহক আজি, চাবি তোক মই কি কৰোঁ। মিঠা মাত দিছে বিয়া পাতি আনি এতিয়া কি অত্যাচাৰ কৰিছে মোক। মই যে কিয় আহিছিলোঁ এইখন ঘৰলৈ? কি কৰিবি তই মোক বুঢ়ী? তোকো মই শুদাই দিম বুলি ভাবিছ? তোকো মই শুদাই নেৰো। চিত্ৰাঙৰ প্ৰভাৱ মানে আমাৰ ইয়াতো পৰিল। বতৰটো ডাৱৰীয়া যেন পাইছোঁ, বৰষুণ আহিব মানে। মা কি হ'লনো ইমান আমন জীৱনকৈ বহি আছা যে? আকৌ কিবা লাগিলা মানে? বাবা এজনী তই কি বোৱাৰী আনিছ হয়? ইমান গুণ্ডি বোৱাৰী তাই। একাপ চাহৰ লগতে আজি তাই মোৰ গাত হাত দিলে মই জীয়াই থাকিবলৈ একেবাৰে মন নাই মোক বিহ অকণমান আনি দে, তাকে খাই মই বাপেৰৰ ওচৰলৈকে যাওঁগৈ হ'ব ৰ'বাচোন, কন্দা কটাখন নকৰিবা, ৰ'বা। মা তুমি সঁচাকৈ কোৱাচোন, তাই জানো তোমাৰ গাত সঁচাকৈ হাত উঠাইছিল? তাৰ মানে মোৰ কথা তোৰ বিশ্বাস হোৱা নাই ন? হে হৰি, কি চাই আছা ভাগিক মাৰি নিনিয়া কিয়? সৰুৰে পৰা গু মুঠ ধুৱাই তাক মই ডাঙৰ কৰিলোঁ, এতিয়া বেলেগৰ ছোৱালীৰ কাৰণে সি মাককে সন্দেহ কৰে। হ'ব দিয়া মা, মই বুজিলোঁ দিয়া, তুমি মনে মনে থাকা, কি কৰিব লাগে মই কৰোঁগৈ ৰ'বা। দিব বাপেকে আজি নাতে খৰিক, পাব মছলাটো তাই। দুৰ্বল মনৰ মানুহ হ'লে মৰি যাব বুজিছে, মৰি যাব। এতিয়া না মই মাক এৰিব পাৰোঁ, না মানুহজনীক এৰিব পাৰোঁ। কি যে হ'ব নহয়, উপায় নাই আৰু, চলি যাম আৰু এনেকৈ। আৰু মাৰ শেষৰ কান্দোনখিনি দেখি বুজি পালোঁৱেই মই কথাখিনি কিমান দূৰ সঁচা কিমান মিছা। কিনো কৰিম। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। আহি আছে আৰু নতুন ভিডিঅ'। এয়া আৰম্ভণিহে, শাহু বোৱাৰীৰ মাজত আৰু কেইখন বা দন লাগে, চাই থাকিব, আমোদ পাব।